এনেকৈ চুইছে যেন ফাগুনৰ বতাহ একদম কাপোৰবোৰ দেখি দেখি মোৰ আমনি লাগিছে মানে আলনাখনৰ অৱস্থা বেয়া হৈ থাকে যিমানে ঠিক কৰোঁ সদায় জেকেট ওলমি থাকে এনেকুৱা হয় তো ঠাণ্ডা দিনটো গ'লে মানে গৰম দিনটো ভালো নাপাওঁ কিন্তু ঠাণ্ডা দিনত সেই কাপোৰ কানিবোৰ ৰ'দত দিয়া ধোৱা পখলা আকৌ আলনাডালৰ মানে চেহেৰাটোৱে বেয়া হৈ থাকে যিমানখিনি ধুলেও Hey guys, welcome back to my YouTube channel. Savita's Lifestyle নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভাবিছোঁ এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ এতিয়া বাজিলে 12:30 বাজিবলৈ হ'ল আৰু মই গ্ৰেচিক আনিবলৈ স্কুললৈ যাওঁ আৰু ভাবিলোঁ আজি মানে বহুত দিন ডেইলি ব্লগবোৰ দিব পৰা নাই তো আপোনালোকলৈ আজি লৈ আহিছোঁ ডেইলি ব্লগ তো চাই থাকিব আগলৈ ভিডিঅ'টি আৰু আশা কৰোঁ আপোনালোকে সকলো ভালে কুশলে আছে আৰু মোৰ বৰ্তমান আছোঁ আৰু ভালে কুশলে আৰু এইবোৰ টুচকবোৰ আজি অলপ ৰ'দত দিয়া হ'ল তো এইকেইদিন ৰ'দটো চোকা হৈছে ভাল লাগিছে মনটো মানে কাপোৰ কানিবোৰ ধুলে ধুনীয়াকৈ শুকাই গৈছে তো ঘৰৰ সেই কাপোৰ কানি ধোৱাবোৰ কামবোৰ কৰি ভাল লাগে কিন্তু সময়টো দেখোন নোজোৰেই ৰাতিপুৱা উঠাৰ পৰা কামবোৰ কিবা শেষেই নহয় তথাপিও গ্ৰেচিক আনিব এইকেইদিন স্কুললৈ মই গৈ আছোঁ তো এটা ভিডিঅ' বনাওঁ আৰু আগলৈ চাই থাকিব দিনটোত ইটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাব তো চাই থাকিব এতিয়া ওলাই লওঁ এনে ৰেডি হৈ লৈছোঁ খালি কিবা এটা পিন্ধোঁ আৰু ওলাই মেলি হৈ গ'লোঁ ৰেডি এইকেইটা দিন কি হয় ঠাণ্ডাও লাগে গৰমো লাগে সেইকাৰণে হাত দীঘল এটা পিন্ধি লৈছোঁ আৰু এইবোৰ কি হয় গৰম দিনত থাকিয়ে যায় পিন্ধিবলৈ গৰমো উঠে ন তো ষ্টলখনো লৈ লৈছোঁ অলপ ঠাণ্ডাও লাগে ৰ'দটো যিহেতু চোকা ইমান ঠাণ্ডাও নালাগে এনেকুৱাও হৈছে এইকেইটা দিন তো চাব আগলৈ ভিডিঅ'টি মৰম দিব ছাপোৰ্ট কৰিব আৰু এইকেইদিন কি হ'ল অকেজন বাই ভিডিঅ'বোৰ দি আছিলোঁ মই কি হ'ল এডিটিং কৰিবলৈ সময়বোৰ নিমিলেই মানে গ্ৰেচিৰো এক্সাম ষ্টাৰ্ট হ'ব এতিয়া ৰুটিন দিয়া নাই ফাইনেল এক্সাম হ'ব তো সেইটো কাৰণে এক্সামৰ আৰু টেনশ্যন এটা হৈ থাকে এক্সাম আহি আছে যিহেতু আৰু এডিটিং কৰিবলৈ সময়টো নিমিলে পিছবেলা টাইমটো মই টিউশ্যন কৰোঁ আপোনালোকে জানে হয়তো যিসকলে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তো পিছবেলা সময়টোতে মই আগতে মানে এডিটিংটো বেছি কৰিছিলোঁ যেতিয়াবা টিউশ্যন ষ্টাৰ্ট কৰিলোঁ তো সেই সময়টো সিহঁতৰ লগতে বিজি হৈ যায় তাৰপিছততো আৰু ইভিনিং টাইমৰ কামখিনি থাকেই এইটো সেইটো তাৰপিছত আকৌ ষ্টাৰ্ট হৈ যায় খানা বনোৱা গ্ৰেচিক আকৌ ইভিনিং টাইমত অকণমান পঢ়াব লাগে তেনেকুৱা হয় তো তথাপিও ভাবিছোঁ ডেইলি ব্লগ বনাওঁ এতিয়া যিহেতু দিনবোৰ দীঘল হ'ব অলপ সময় এটা পাম আৰু ডেইলি ব্লগ বনালে কি হয় আপোনালোকৰ লগত কথা পতা হয় আপোনালোকৰ লগত মনৰ ভাৱবোৰ শ্বেয়াৰ কৰা হয় আৰু মনটো ভাল লাগি থাকে নিজকে অকণমান মানে তেতিয়া কি হয় অলপমান কেয়াৰ ল'বলৈও মন যায় অলপ ভালকৈ থাকিব মন যায় ভিডিঅ' এটা বনাম যিহেতু এনেকুৱা নিচিনা হয় নহ'লে কি হয় নিজক মানে আইনাখনত মুখখন চাবলৈও সময় নহয় তো সেইখিনিকে কৰি ভাল লাগে তো আপোনালোকে মৰম দি আছে ছাপোৰ্ট দি আছে কাৰণে মোৰো মনটো গৈ থাকে ভিডিঅ' বনাবলৈ তো আগলৈও ছাপোৰ্ট কৰি থাকিব তো বলক দেৰি হৈছে গ্ৰেচিক লৈ আনোগৈ তো বলক গৈ থাকোঁ এইফালে ভাইলিনা ৰখি আছে ভাইলিনাৰ লগত যাম মোৰ যে খুচুৰা পইচাই নাইকিয়া হ'ল 10 টকীয়া 5 টকীয়া 10 টকীয়া এটা থৈছিলোঁ বেটিয়ে চাগে তাই সেই গলু বাকচটোত ভৰাই দিলে নেকি পইচা থোৱা সেইটোত ভৰাই দিলে চাগে বদমাচি পইচা য'তে পায় খুচুৰা পইচাবোৰ তাই সেইটোত ভৰাই দিয়ে বলক অঁ মই আহিছোঁ দেই নিউ চেণ্ডেল কিনিলোঁ দেই কেনেকুৱা লাগিছে ক'ব নতুনকৈ কিনিলোঁ চিম্পল স্কুল যাবলৈ ফাগুনৰ বতাহ একদম কাণ হুৰহুৰাই গৈছে ইমান বতাহ মাৰিছে ভাল লাগে গ'লে যি ডেইলি ব্লগ বনাইছোঁ বহুত দিন এনেকুৱা ব্লগ বনোৱা নাই আজি একো দেখা নাই খালি ৰ'দৰ পোহৰৰ কাৰণে গৰম উঠিছে দেই ৰাইজ আপোনালোকৰ গৰম লাগিছে নাই আৰু আমাৰ ইয়াত নতুনকৈ এখন বনাইছে দেই ৰিয়াজ কিটচেন পি আমি স্কুলৰ গাৰ্জেন কেইখন চশমা লগাব লাগিব 3খন চশমা লগালেও নেদেখি এগৰাকী আহিছে দেই ইউটিউবাৰ গাৰ্জেন এইসোপা তো এইটো এটা ভাল লাগে ন মই মাজতে ব্ৰেক লৈছিলোঁ যে অকণমান আৰু আহিছোঁ আৰু ষ্টাৰ্ট কৰিছোঁ ন নাহো বুলি ভাবিলে মই ফোন কৰোঁ আহিবা নাই ওচৰতে নেকি আহিছে আৰু স্কুল আনিব যোৱাৰ সময়ত মানে যেতিয়া সিহঁতে মানে ছুটি টাইমটো ইমান হেঁপাহত মাকহঁতক দেখি দৌৰ মাৰি আহে সেই সময়তো সঁচাকৈ ইয়াতে কিবা এটা মনটো আমাৰো মানে ইম'চনেল হৈ যায় আৰু সেইটো সময়ত চবৰে হৈ চাগে চব গাৰ্জেনৰে তো সিহঁতে কিমান মনটো ভাল লাগে নিজৰ মাক দেউতাকক দেখি গ'লা তুমি চুৱেটাৰ আজি নাই খোলা যে তো এয়া গ্ৰেচিহঁতৰ পুৰণা বিল্ডিং হয় দেই নিউ বিল্ডিং নহয় সিহঁতৰ পুৰণা বিল্ডিঙতে ক্লাছ হৈ আছে এতিয়া ক্লাছ 3 পৰা নিউ বিল্ডিঙত হ'ব
তো এয়াই গ্ৰেচিয়েটৰ স্কুলখন অকণমান দেখুৱাই দিলোঁ कुछ नहीं हुआ स्कूल छुट्टी हो गया ना बाय बाय আমার টিকলু পার্টিটো দেখাই দিছোঁ নিজৰ চিপছবোৰ খোলা নাই লোকৰ মোক খুজি খুজি খাই খুলি দিয়া এবছৰ নোহোৱাকৈ নাপায় যে আহিবলৈ মন্দিৰলৈ এয়া আমি স্কুলৰ পৰা আহি গ'লোঁ গ্ৰেচি চাচোন ৰাস্তাতে চিপছ খাই এতিয়া পানী খাই লৈছে পূৰা পানী পেলাই গৈছে আজি আমি খোজকাঢ়ি আহিলোঁ ৰিক্সাত নাহিলোঁ কেতিয়াবা খোজকাঢ়িও ভাল লাগে আৰু এইকেইটা দিন মানে ইমান গৰমো নহয় ঠাণ্ডাও নহয় খোজকাঢ়িলে ভালেই লাগে ন গ্ৰেচি আমাৰ গ্ৰেচিৰ চুলি কাটি দিলোঁ ছুটি কৰি দিলোঁ চুলি ময়ে কাটি দিলোঁ ঘৰত কেনেকুৱা লাগিছে জনাব মানে চুলিখিনি দীঘল হ'লে কিয় স্কুল টাইমত মানে বেনি গাঁঠি দিয়া বান্ধি দিয়া সেনেকৈ বহুত সময় লষ্ট হৈ যায় আৰু তাই মানে চুলিখিনি ইমানে চিল্কি চুলি বান্ধিবলৈ বহুত দিগদাৰ হয় তো সেইকাৰণে মই ঘৰত অকণমান কাটি দিছোঁ পিছত পাৰ্লাৰত মিলাই দিব লাগিব সেইকেইটা দিন যিহেতু পাৰ্লাৰ জামকৈ সময় নিমিলা নিচিনা হৈছিলে আৰু ইমান দীঘল হৈ গৈছিলে চুলিকেইটা তো সেইকাৰণে কাটি দিলোঁ এতিয়া ফ্ৰীও পাইছে ইমান প্ৰব্লেমো নাই বেলডাল মাৰিলেও হৈ যায় তো ঘৰ আহি পাই গ'লোঁ তো মায়ে বনালে এয়া লাই আমাৰ ঘৰৰ লাই মই যে লাইখিনি লগাইছিলোঁ মানে লাই শাকখিনি মৰি যোৱা নিচিনা হৈছিলে শিল বৰষুণ পৰি কিন্তু তথাপিও আমি কেইবাসাজো খালোঁ মানে সেইখিনি শিল পৰিও মানে কেইবাসাজো খাব পালোঁ মনটো ভাল লাগিলে ইমানখিনি কষ্ট কৰাৰ ফলটো পালোঁ অন্ততঃ আৰু এতিয়া মই বনাম ফ্ৰাই কৰিম এটা ভাল লগা বস্তু দেখুৱাম ৰ'বা অঁ কেইজনীমানে ভাজোঁ গৰম গৰম ভাজি খাই বেছি ভাল লাগে ন বাকী সৰু বাটি আৰু এয়া হ'ল অঁ পুঠি মাছ অঁ ভাততে দি দিলে ভালে কৰিলে পুঠি মাছ ফ্ৰাই কৰিম এতিয়া মানে এতিয়া আমি মা আৰু মই আৰু বেটিয়ে খাব কণী বইল তো তাই সৰু মাছ ইমান খাব ভাল নাপায় সৰুতে খাইছিলে এতিয়া কি হ'ল জানো তো আমাৰ কাৰণে ভাজিম অঁ কোনটো সেইটো ফ্ৰক কেলৈ পিন্ধিব লাগে আকৌ মন গৈছে এইবোৰ পিছত ছুটি হৈ গ'ল ফ্ৰকবোৰ নাই ভৰিয়াত ধুৱাই দিলোঁ অঁ কাটো ভাল পাইছে তো মই মাছখিনি ফ্ৰাই কৰি লওঁ আৰু এটা শ্বৰ্ট ভিডিঅ' বনাই দিম নেকি মানে কি শ্বৰ্ট ভিডিঅ'বোৰ বেছি ভিউজ আহে ন ভাল লাগে মনটো তো চাই থাকিব মায়ে বৰ ধুনীয়াকৈ বাচিলে মাছখিনি আৰু মাছ যিমান ভালকৈ বচা হয় ন তাৰ সোৱাদটোৱে বেলেগ আহে এয়া গ্ৰেচিয়ে কি কৰিছে ইমান ভাল লাগে কণো বিচাৰিছে গ্ৰেচিয়ে আৰু এয়া আমাৰ গৰম গৰম মাছ ফ্ৰাই মাৰি ল'লোঁ লাই শাক ভাজি কালি অলপ আছিলে চাটনি এয়া টিকলু পিকলু কুইট কণী তো খাই লওঁ আমি ন অ' মাছ মজা লাগে গৰম গৰম মোবাইলটো থৈ দিয়া তেতিয়া আমি চবকে দেখিম হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল কাৰ বেছি ঘূৰিছে ফ্ৰকটো এতিয়া চাব লাগিব দেই পুচকিকেইটা এইকেইটা টিউশ্যন কৰিবলৈ আৰু এইফালে অৰ্চিত হাই কৈ দিয়া এইবাৰ এতিয়া হাই কৈ দিয়া আৰু এক্সাম কেতিয়াৰ পৰা হ'ব তোমালোকৰ কৈ দিয়া গাইজ আৰু এতিয়া ইভিনিং বাজিলে 6টা মিষ্টাৰ এতিয়ালৈকে অহা নাই মই চাহ দিম বুলি ৰৈ আছিলোঁ আৰু টিউশ্যন শেষ হৈ গ'ল টিউশ্যন ক্লাছেছ আৰু মোৰ কি হয় ৰাতিপুৱা মানে বেটিক স্কুল আনি তাইক ভৰিয়াত চৰিয়াত ধুই ভাত চাত খুৱাই তাৰপিছত সেইটো সময়ে নাপাওঁ যে আলনাডাল ঠিক কৰিম মানে মই মাজে মাজে কৈ থাকোঁ কিন্তু ঠাণ্ডা দিনত কি হয় প্ৰায় আলনাডাল বেয়া হৈ যায় প্ৰায় চবৰে হয় চাগে সেইটো ক্ষেত্ৰত মানে জানেই আপোনালোকে আলনাডাল কি হয় যদি বাচ্ছা থাকে যদি আপুনি নিজৰ ল'ৰা ছোৱালী নাই সৰু ল'ৰা ছোৱালী নাই তেতিয়া একো প্ৰব্লেম নাই কিন্তু বাচ্ছা থাকিলে কি হয় এইটো কাপোৰ টানে সিটো টানে বিশেষকৈ মোৰ কাপোৰখিনি মোৰ আলনাত থাকে আৰু বেলেগ এটা আলনা মিষ্টাৰৰ আছে সেইটো বেলেগ ইটো ৰুমত আছে তো মোৰ কাপোৰখিনিৰ ওপৰতো সিহঁতৰ নিজৰ কাপোৰখিনি আনি ঢালি থৈ দিয়ে মানে মিষ্টাৰকো কওঁ বাৰে বাৰে নথবা তো সিহঁতে পাহৰি যায় ন তো
তো বেটি কাপোৰখিনি মই এইটো সৰু ৱাৰ্ড্ৰব এটা আছে তাইৰ ভাগৰ সৰু সৰু কাপোৰবোৰ প্ৰায় ইয়াতে থওঁ কিন্তু ঠাণ্ডা দিনত কি হয় জেকেট চেকেটবোৰ ইয়াতে ওলোমাবলগীয়া হৈ যায় তো মই ভাবিছোঁ আজি আলনাডাল মই জাপোঁ আৰু আপোনালোককো দেখুৱা কেনেধৰণে মই আলনাডাল জাপোঁ তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব তো যদিহে মোৰ নিচিনা আলনা জাপি আপোনালোকে ভাল পায় তো মোৰ পৰা সেইটো অন্ততঃ আপোনালোকে জানিব পাৰিব তো সেইটোকে দেখুৱা তো চাই থাকিব প্ৰথমতে আলনাৰ মই গোটেই কাপোৰখিনি মানে নমাই ল'ম গোটেইখিনি কাপোৰে মানে বিচনাত থৈ ল'ম আৰু যিখিনি লাগতিয়াল এতিয়া মোৰ ৱেডাৰ চাই কিনে মানে এইটো বয়সতে কৈছোঁ এইটো সময়ত কোনটো কাপোৰ পিন্ধিলে ভাল লাগিব কোনটো কাপোৰ হাত দীঘলবোৰ ভাল লাগে বেছি ডাঠ কাপোৰবোৰ ভাল নালাগে তো সেইবোৰ মই ছাইড কৰি দিম আৰু যিবোৰ এতিয়া মোক লাগতিয়াল হয় সেইখিনিয়ে থ'ম তো আলনাডাল মই প্ৰথমে গোটেই কাপোৰখিনি নমাই ল'ম তো প্ৰথমতে গোটেই আলনাৰ কাপোৰখিনি মই আঁতৰাই লওঁ বহুতখিনি কাপোৰ সোমাই থাকে চব আঁতৰাই লৈছোঁ প্ৰথমতে শাৰী থ'লোঁ তাৰ ওপৰত মই আৰু এখন এনেকৈ শাৰী থ'ম আৰু ইয়াৰ গেপছটো দেখিছেনে ইয়াৰ গেপছটো একদম কম দিম যাতে বহুতখিনি কাপোৰ ইয়াত জুৰি যায় এখন মোৰ ৰেগুলাৰ ইউজ হয় এইকাৰণে এখন লাষ্টত জাপিম মোৰ বেকে ইউজ নকৰোঁ সেইখিনি প্ৰথমতে জাপিম যিখিনি টানিবলগীয়া নহয় পটককৈ আৰু লাহে লাহে দেখাই থাকিলে বহুত দীঘলীয়া হৈ যাব এইকাৰণে বহুত স্পীডতে দেখাব লাগিব চ' ইমানটো গেপছত মই ধুনীয়াকৈ আলনাডাল জাপি লওঁ তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ সেই গাইজ আৰু এতিয়া মোৰ আলনা জাপা হৈ গ'ল আৰু গ্ৰেচি ৱাৰ্ড্ৰবটো কাপোৰখিনি অকণমান ঠিক কৰি আছোঁ আৰু ধুনীয়াকৈ জাপা হৈ গ'ল পুৰা ৱাও এনেকৈ চুইছে যেনিবা কিবা হেৰি বস্তুহে অঁ পেটে দি ইপাৰ সিপাৰ কৰি দিয়া লাঠিডাল ইমান ডাঙৰ আজি পুঠি মাছৰ পূৰা জুইশালত পুঠি মাছ পুৰিম কোনে কোনে খাই ভাল পায় পুঠি মাছ কমেণ্ট কৰি আৰু মিষ্টাৰ আমাৰ একদম আমাৰ বহুত হেল্পফুল তো মানে নক'ব আৰু আজি ধেৰ কাম কৰিছে ন আলনা চালনা জাপিলে বজাৰ কৰি আহিলে দোকানৰ পৰা আহি নক'বই আৰু ইমান মানে মানুহজনীক বৰ মৰম কৰে দেই হৈ গ'ল নেকি এইকেইটা কৰি ল'বা ন আৰু এটা দি দিব পাৰি চাগে আৰু এটা দি দিলে ভাল হ'ব सबको ऐसा ही पति मिले अच्छा वाला पति सबको मेरा पति नहीं मिले ऐसा वाला ही मिले मेरा वाला को नहीं दूंगी এই কথাটো আৰু হ'ব দিব লাগিব ন মিষ্টাৰে এইটো ৰিং চেং উঠাই দিলে দেই এইটো ষ্টাইলত জানো এতিয়া জুয়ে কিমান সময় লগাই মাছ পৰোঁতে গোটেই ৰাতিটো লাগিব নিচিনা লাগিছে এনেকুৱা ষ্টাইলত গোটেই ৰাতিটো লাগিব এতিয়া পুৰি মিষ্টাৰৰ আইডিয়া দেই এইটো নাজানো আৰু আমিচোন গাহৰি এনেকৈ পুৰি খাওঁ ইমান ধুনীয়াকৈ হৈ গৈছে গাহৰি পোৰা তেওঁৰ গাহৰি পোৰা খোৱা একদম মনত পৰি গৈছে আৰু তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই